আপোনালোক সকলো ভালে আছে মই অংকিতা হাজৰিকা স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা লং ভিডিঅ'লৈ আজি যিহেতু কৃষ্ণ জন্মাষ্টমী তো তাৰ কাৰণে এতিয়া গোটেই ঘৰটো চাফা কৰিব লাগিব লগতে মুচিব লাগিব তো বলক আৰম্ভ কৰি আমি ঘৰ মুচিব ইফালে এয়া আইতাই পুৰা একদম ঘৰ চাফা কৰি আছে বলক এতিয়া মই মোৰ ৰুমটো চাফা কৰোঁ মোৰ ৰুমটো প্ৰায় সাৰা চাফা কৰা হৈ গ'ল এতিয়া লাগিব মুচিবলৈ হয় তো গা পা ধুই এতিয়া ৰেডি হৈ ল'লোঁ মানে আজি যেহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ দৰং জিলাৰ পুনিয়াৰ বাগান চকত আহিব য'ত এতিয়া এখন মেডিকেল কলেজ হ'বলৈ গৈ আছে তো তাত আজি মানে মাহত যাব আৰু আমাৰ ইয়াৰে বহুত মানুহ যাব অকল মাহত বুলিয়েই নহয় তো তাৰ কাৰণে বলক এতিয়া মাহঁতক থৈ আহিলোঁ মাক গৈ কিনে গাড়ীৰ ওচৰত থৈ আহিলোঁ এখন গাড়ীয়ে এৰি থৈ গ'ল নেক্সট আকৌ এখনত থৈ আহিলোঁ এতিয়া ঘৰলৈ যাই আছোঁ তো বলক গাইজ আজি একদম জন্মাষ্টমীৰ কাৰণে চাগে গোটেই বতৰটো আন্ধাৰ আন্ধাৰ হৈ আছে ইফালে মই আহিছোঁ কলকাত কাটবা আজি একদম বতৰটো ইমান বেয়া কৰিছে ইফালে চাওক ৰাইজ এইটো আমাৰ পুখুৰীটো দেখি পাইছে চাগে এইটো বৰষা বাহঁতৰ পূৰা ইফালে এয়া দুখনমান আগলতি পাত আৰু কিবা কিবি পাত কাটি ল'লোঁ এতিয়া আকৌ পাত কাটবা যাওঁ এইয়া দেখিছেনে পকা অমিতা আছে সেইকেইটা আকৌ এতিয়া পাৰবা লাগিব এতিয়া অমিতা গোটেই ৰঙা ধুনীয়াকৈ অমিতাখিনি কাটি লৈ থৈ দিম এয়া ভিজাই থোৱা বুটকেইটা ধুব লাগিব তো তাৰ কাৰণে বলক গৈ আছোঁ ওচৰৰ মন্দিৰ আগলৈ তাত যিহেতু আজি আমাক নিমন্ত্ৰণ দিয়া হৈছে তো আমি মন্দিৰৰ চাহটো এতিয়া ইয়াতে খাম এয়া মিঠাই নিমকি আৰু চাহ পিছে এতিয়া চাহটো খাই লওঁ খা ঠুচ ল' জল্দি 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 ঠুচ জল্দি জল্দি খাই খপাকা চাহা মেইন ইফালে মন্দিৰ আহি পাই গ'লোঁ পিছে মন্দিৰৰ ভিতৰত যিহেতু প্ৰসংগ হৈ আছে আমি এতিয়া ৰাস্তা কাষতে এনেদৰে চেণ্ডেল কেইযোৰ পাৰি বহিম পিছে ইফালে ইয়াৰ এটিটিউড চাওকচোন গাজি পাই গ'লোঁ গাইছ এতিয়া গাজিকেইটা খাই লওঁ খোজোৱালৈকে মানে বহুত টাইম আছে আমি সেইকাৰণে ভাবিলোঁ বুটকেইটা খাই ঘৰৰ পৰা একবাৰ আহোঁ যায় মানে শুনিলোঁ অলপ আগত বান্দৰ আহিছোঁ বুলি তো আকৌ কি বা খালা বান্দৰে তাকে চাই আহোঁ যায় পইচা দি যা চব দি যা দি কৃষ্ণ মন্দিৰৰ পৰা আহি একদম খুব ভাগৰ লাগিল তো ভাগৰ লগাত অলপমান শুই দিলোঁ কাপোৰ কানি চেঞ্জ কৰি এতিয়া আকৌ আপোনালোকৰ আগত কেমেৰা ফ্ৰণ্টত আহিছোঁ তো এনেকুৱা লং ভিডিঅ' আকৌ বনাম টাইম পালে মানে অলপ সময়ৰ অসুবিধাৰ বাবে লং ভিডিঅ' বনোৱা নহয় বাৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাৰু আজিলৈ আহিছোঁ লগ পাম এতিয়া অন্য ভিডিঅ'ত বাই